মই দেখিছোঁ স্কুটিখন লাহে লাহে নলাৰ ফালে গৈ আছে মই চেষ্টা কৰিছোঁ যাতে নাযায় কিন্তু আই থিংক ৰাস্তাটো অকণ এনেকুৱা আছিলে এইবোৰ বাহানা আৰু একদম গৈ আছে মই ভাবিছোঁ নলাত পৰি পেলাই এনেই সময় বৰবাদ হ'ব তাতকৈ ভাল ৰাস্তাতে পৰি দিওঁ মই দিছোঁ স্কুটিখন এনেকৈ আৰু আমি আৰু গৈ পৰিছোঁ আৰু বহুত বেয়া হ'লে হয় মই একচুৱেলি প্ৰডাকশ্যনৰ কথা ভাবি পেলাই কৰিলোঁ তাৰপিছত ডাইৰেক্টৰে চব ফুটেজ ডিলিট কৰোৱাইছে আছে আছে কাৰণ ফোনতো মানুহে লৈছে কাৰণ সেই কণ্টিনিউটিৰ কাৰণে দলিয়ে লৈ আছিলে তেতিয়া সেইটো আছে মই কষ্টিউম ডিপাৰ্টমেণ্টত আছিলোঁ আৰু হেড কৰিছে আমাৰ ৰাণী দত্ত বৰুৱাই মই তেখেতৰ লগত এছ'চিয়েট হিচাপে আছিলোঁ মোৰ মাক মিছ কৰিছোঁ মা খুব বিজি আজি এটা ৱৰ্কশ্বপ এটাৰ কাৰণে তে মই মোৰ এক্সপিৰিয়েঞ্চোতো ধুনীয়া হয় কাৰণ মই ট্ৰেণ্ডিং নাও মিডিয়াৰ লগত এখন ছেকেণ্ড চিনেমা মোৰ তাৰিখৰ পিছত মৰমৰ দেউতা কৰিছোঁ তে দেৰ ইজ এ হিউজ গ্ৰ'থ ৱেন ইট কামছ টু দ্য এণ্টায়াৰ ফিল্ম মেকিং প্ৰচেছ তাৰিখতকৈ মানে মই সেইটো ফিল কৰিছোঁ আৰু মই খুব মিছ কৰিছোঁ আজি ডলি হেজ বিন দ্য বেকবোন অফ মানে মানে গোটেই মৰমৰ দেউতাৰ মানে ইউনিটটো কাৰণ ডলি যেনেকৈ থৰো হয় গোটেই স্ক্ৰিপ্টখন লৈ গোটেই স্কেডিউলটো লৈ দেট ৰিয়েলি হেল্প দ্য কষ্টিউম ডিপাৰ্টমেণ্ট এ লট চ' ৰিয়েলি মিছিং ডলি এট দিছ মুমেণ্ট আৰু লেটছ হোপ যে মানুহে চিনেমাখন চাই ভাল পায় আৰু আঁকোৱালি লয় সেইটোৱে মোৰ কাৰণে এখন চিনেমা বহুত ইম্পৰ্টেণ্ট কাৰণ মোৰ প্ৰথম অসমীয়া চিনেমা মই মোৰ এক্টিঙৰ গোটেই জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ 2013 চনত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লিখা শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট যোনখনত মই মহাদুষ্ট আছিলোঁ এফালৰ পৰাটো মানে লাইফ কামছ এৰাউণ্ড ইন ফুল চাৰ্কলে হ'ল মোৰ বিৰাট ভাল লাগিলে কাম কৰি পেলাই আই থিংক এটা বস্তু যোনটো অসমৰ ছেটত মই এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইটো বহুত ফেমিলিৰ নিচিনা হয় হাইৰাৰ্কিকেল ছিষ্টেমটো অকণমান কম দেখা যায় সেইটো এটা বেলেগ মানে কোনটো ভাল কোনটো বেয়া মই সেইটো কোৱা নাই ইটছ এ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ নোৱাৰি তাতে কি হয় চব নিজৰ ভেনে সোমাই যায় ৰুমে সোমাই যায় ইয়াতে এটা হ'ল কি কিন্তু সেইটো এটা বেলেগ ৰেষ্ট পায় কিন্তু ইয়াতে এইটো ফিলে নহয় কাৰণ চবে একেলগে বহি পেলাই কথা পাতি আছোঁ কোনোবাই ধেমালি কৰিছোঁ হাঁহি আছোঁ তাতে মাজতে চাইলেঞ্চ বুলি কোনোবাই চিঞৰিলে আকৌ চাইলেণ্ট হ'লা সেইটোৰ এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু ভাল লাগে ভাবোঁ হা মানে এপাৰ্ট ফ্ৰম হিজ অ'ন কেৰেক্টাৰ যিটো হি প্লে কৰিছে পাৰ্থৰ কেৰেক্টাৰ কোনটো কেৰেক্টাৰ মানে সেইটো কেৰেক্টাৰ মাইনাছ কোনটো কেৰেক্টাৰ বিৰাট ভাল লাগে ইট কেন বি স্মল কেৰেক্টাৰ ইট কেন বি মানে হোৱাট ইজ দি আনচাৰ মোৰ দুটা বন্ধুৰ কেৰেক্টাৰ সৌন্দৰ্য আৰু মঞ্জিতা কৰিছে মই চিনেমাখনৰ যেতিয়া কাটটো চাইছোঁ মই সিহঁতৰ চব চিনত হাঁহিছোঁ মানে মোৰ ইমান নেচাৰেলি পাৰফৰ্ম কৰিছে বস্তুটো যে আই থিংক মোৰ ফেভৰেট কেৰেক্টাৰ সিহঁত দুটা আৰু সিহঁতৰ লগত কাম কৰিবলৈ খুব ভাল লাগিছিলে কাৰণ সিহঁতে ইমান কেৰেক্টাৰত আছিলে যে মোৰ পৰা সঁচাকৈ ৰিয়েকশ্যনবোৰ ওলাই যায় মই কিনো কওঁ মই প্ৰথমবাৰ এনেকৈ বহিছোঁ দেই তেনেকৈ চিনেমাৰ প্ৰমোশ্যনত ফাৰ্ষ্ট টাইম আপোনালোকেতো আগৰ পৰা আছেই কথাই পাতিছোঁ সেয়াই হ'লেও প্ৰথমবাৰ ফাৰ্ষ্ট টাইম চ' অকণ অভাৰৱেলম ফিল হৈছে নোহোৱা নহয় এনেইতো আনফিল্টাৰ্ড হৈ থাকোঁ কিন্তু মই এতিয়া অলপমান মানে লাজ লাগিছে মোৰ একো নাই ভাল লাগিলে কাম কৰি আৰু মই অডিশ্যন যে দিব গৈছিলোঁ মই এটা ইনচিডেণ্ট শ্বেয়াৰ কৰিব মানে মই যিটো এক্ট প্ৰিপেয়াৰ কৰি গৈছিলোঁ সেইটো মই তাত কৰাৰ আগত চেঞ্জ কৰি দিলোঁ মই অলৰেডি বেলেগ এটা কৰি দিলোঁ চ' মানে সেইটোৱে লাজটো আছিলে যেতিয়াবা অলপ লাজ থাকে নাথাকা নহয় কিন্তু ইমান লাজকীয়া মই নহয় মুক্তি ছাৰে জানে এইটো সমৰদায়ে জানে আৰু কি ক'ম টাইম লাগে অলপ বাকী ভাল লাগিল মোৰ কাম কৰি প্ৰচেছত আছিলোঁ আমি কুলদাও খুব হেল্প কৰিছিল নকৰা নহয় ৱৰ্কশ্বপো কৰিছিলোঁ আৰু মই এটা ইনচিডেণ্ট মনত আছে ৱৰ্কশ্বপত মই এটা মনত আছেনে চিগাৰেটটো যেনেকৈ দলিয়াই আহিছিলোঁ তোমাৰ ইয়াত লাগি গৈছিলে চ' সেইবিলাক কথা মনত আছে মানে ৱৰ্কশ্বপৰ সময়তে আমি চিন এটা কৰি থাকোঁতে মানে আমি কৰি থাকোঁ এটা চিগাৰেটৰ বাটছেট এটা মানে দলিয়াই দিছিলোঁ ঘপকৈ জ্বলি আছিলে চ' সেইটো কথা মনত পৰিছে মই কৈছোঁ মানে প্ৰচেছত আছিলোঁ আমি চ' সেই প্ৰচেছটোৱে বহুত হেল্প কৰিলে ৱৰ্কশ্বপটোৱে বহুত হেল্প কৰিছে বাকী টিমটোৰ লগত কাম কৰি ভাল লাগিল মংগলদৈত আমি এনজয় কৰিলোঁ মই বেছি কথা ক'ব পৰা নাই মই কিন্তু এজ এন এক্টৰ মই বিৰাট ভাল পাওঁ এইটো মানে আজিকালি আই থিংক ইটছ মোৰ প্ৰেভেলেণ্ট যে চিনেমাখন আৰম্ভ কৰাৰ আগতে এটা ৱৰ্কশ্বপ কৰাটো কাৰণ এইটো চবৰ লগত এটা ডাইনামিক বিল্ড কৰিবলৈ সময় পায় ইউজুৱেলি যোনবোৰ কেৰেক্টাৰ হয় চিনেমাত তেওঁলোকে অলৰেডি ইণ্টাৰেক্ট কৰিছে লাইফত তে প্ৰথমবাৰ ছেটত গৈ পেলাই ইণ্টাৰেক্ট কৰাটো এটা ছেইম কেমিষ্ট্ৰিটো কেতিয়াও আহিব নোৱাৰে চ'
চ' আই থিংক দেট ইজ ছামথিং যোনটো মানে বিৰাট ভাল যোনটো সিও ক'লে যে আমি ইমান প্ৰচেছত আছিলোঁ এইটো বহুত হেল্প কৰিলে কিন্তু মোৰ ভালেই লাগিলে মানে আৰু আগতে কেতিয়াও কৰা হোৱা নাই আৰু মানে যেনেকৈ কৈছে ৱৰ্কশ্বপটোৱে কিন্তু বহুত সহায় কৰি দিলে কাৰণ ফাৰ্ষ্ট ডে মই তাত আহি লৈ যেতিয়া স্ক্ৰিপ্টটো লৈ মোৰ শব্দটো ফুটা নাছিলে মানে এনেকৈ যেতিয়া কথা পাতি থাকে যে তাৰপিছত ৰণাল্ডো বহি আছিলে আৰু নেক্সট দীঘৰকৈ নকওঁ কিয় তো মই আৰু নাৰ্ভাছ কৈছোঁ সেই কি হ'ব এতিয়া কিন্তু সেই যেনেকৈ সৌন্দৰ্য কৈছে মানে কুলদাই বহুত হেল্প কৰিলে বাকী সেই মানে সদায় এনেকৈ আমাৰ মিউজিক হৈ থাকিলে কিন্তু বেছিক কেৰিয়াৰ ফালে গুচি যোৱাৰ কাৰণে থাকি গ'ল আৰু এতিয়া মানে মই সেই অলপ গুৱাহাটীলৈ আহিলোঁ কাৰণে অলপ ভাল লাগিছে তো কি মই আৰু অলপ চেষ্টা কৰিব পাৰিম তাৰপৰা সেই কিন্তু মানে মই খালী প্ৰচেছটো বহুত ভাল পালোঁ মানে বস্তুখিনি চবে নিজৰ মানে যেনেকৈ কৰিছে কি আৰ্টৰ মানুহখিনি এনেকৈ চাই আগতে ইমান আইডিয়া নাছিলে কিন্তু মই মানে সেই মেনেজমেণ্টটো কেনেকৈ হৈ আছে সেইবোৰ মানে গোটেইখিনি বস্তুৱে চাই ভাল লাগিলে আৰু তাতকৈ ভাল লাগিলে যে মানুহ বহুতখিনি মানে লগ পালোঁ আৰু থাকিও গ'ল তো এতিয়াও কেতিয়াবা প্ৰচাৰ লগত কথা হয় বা চাৰ্লিহঁতে খবৰ লয় তো তেনেকৈ মানে চবৰ লগতে তাৰপিছত কুলদাৰ লগতো যোৱাবাৰ ফিল্ম ফেষ্টত লগ পাইছোঁ তো সেই তেনেকৈ আৰু তো মই বহুত গ্ৰেটফুল মানে মোক এই চান্সটো দিয়াৰ কাৰণে লাইক সেয়াই আৰু উইচিং অল দ্য বেষ্ট ফৰ অল অফ আছ সেইটোতে সামৰণি মাৰিছোঁ তোমাৰ আগৰ চিনেমাত তুমি কৰিছিলানে ৱৰ্কশ্বপ এভৰি টাইম কৰিছা আগৰ চিনেমাৰ মানে মোৰ ৱৰ্কশ্বপটো বৰ বেছি টান কাম নহয় কাৰণ যিকেইগৰাকীক লোৱা হয় তেওঁলোক অলৰেডি ভেটাৰেন কিন্তু তেওঁলোকক জাষ্ট বুজাই দিওঁ এটা আমি বহি পেলাই কেৰেক্টাৰবোৰ কেনেকৈ কৰিব লাগে কেনেকুৱা হয় গতিকে এইটো স্পণ্টেনিয়াছলি তেওঁলোকে কৰি লয় কেটচ কিন্তু যিহেতু মৰমৰ দেউতাখন অলপ য়ং কেৰেক্টাৰ কেইবাটাও আছে এতিয়া তোমাকে ধৰি সৌন্দৰ্য হওক মনজিত হওক অভিজিত হওক আৰু অপৰাজিতা আছিলে আমি অডিশ্যনত চিলেক্ট কৰিছিলোঁ মই নামটো পাহৰি গ'লোঁ অপৰাজিতা আজি আহিব নোৱাৰিলে তাই ডিউটিত বিজি গতিকে কাব্যশ্ৰী আছিলে কাব্যশ্ৰীক আমি তাই যদিও 2-3টা মুহূৰ্তৰ কাৰণে ওলায় কিন্তু বৰ এটা ভাল এটা মানে ইম্পেক্টফুল মানে এটা কেৰেক্টাৰ তাই প্লে কৰিছে যদিও সৰু কেৰেক্টাৰ গতিকে এই গোটেই টিমটো অডিশ্যনৰ থ্ৰুৱেদি আমি লৈছিলোঁ আৰু ভাল লাগিল কৰি আৰু ৱৰ্কশ্বপটোৱে আমাক বহুত হেল্প কৰিলে কুলই আমাক হেল্প কৰিছিলে এক্টিঙৰ ক্ষেত্ৰত তেওঁ গাইডেঞ্চ এটা দিছিলে আৰু মিণ্টু দা হওক অপৰ্ণা বা হওক সকলো কেইগৰাকীয়ে ৱৰ্কশ্বপত আহিছিলে নিজৰ এইটো অপৰ্ণা বাই সেইটো নিজে ক'লে ভাল হ'ব সেইটো মোৰ একদম মানে কি আৰু তাত পূৰা মেডিচিন আৰু পানী বটলটো গৰম পানী ফ্লাক্সটো সেইটোৱে মানে গৰম পানী ফ্লাক্সটো বধি আছিলে নহয় মই মানে সেইটো মানে মোৰ আৰু তাত মেডিচিনছখিনি থাকে আৰু এই কি কয় গৰম পানীৰ সেইটো দেখিছা এটা টিকলা আৰু এটা বহুত ডাঙৰ এটা আছে সেইটো বেগত থাকে মানে আৰু সেইটো লাগে মোক গৰম পানীটো ৰাতিপুৱাটো লাগে সেই মেইন বস্তুটো মই পাহৰি গ'লোঁ মানে একদম গৈ পেলাই আধা ৰাস্তাত মনত পৰিছে তাৰপিছত এতিয়া কি হ'ব আৰুতো ঘূৰি যাব নোৱাৰোঁ তুমি তেওঁ কিবা মালিগাঁৱলৈ লৈ আহিলে অফিচ তেওঁ মালিগাঁৱত তাৰপিছত তুমি এয়াৰপৰ্টৰ পৰা তোমাক যিখন গাড়ীৰে আনিব আৰু তেতিয়া যে ৰৈ আছিলা তাৰপিছত কিয় গুৱাহাটীলৈ আহি আছোঁ মানে মালিগাঁৱত বস্তুটো লৈ লৈছে ন সেইটোৱে মানে মালিগাঁৱতহে আছিলে তুমি মানে মোৰো দিগদাৰ লাগিছে গৈ পাইছোঁ ইফালে আমি আৰম্ভ কৰিব লাগে শ্বুটিং আৰু পূজা আছিলে ন প্ৰথম দিনা তুমি আহিব লাগে সোনকালে গৈ পাই পেলাই পূজা সেইটোৱে আৰু কিন্তু আৰু হ'ল আৰু চবৰে কৃপাত আহিলে বস্তুটো এয়া আৰু ভালে হৈ গ'ল নহয় অপৰ্ণাবাই এনেকুৱা হৈ গৈছে মোৰ মনত আছে এতিয়া অপৰ্ণাবাই নিজে নাজানেতো মানে তেওঁ বহুত নাৰ্ভাছ হৈ গৈছে পেনিক হৈ গৈছে সেই বেগটো এৰি থৈ আহিলে এতিয়া কি হ'ব মোৰ চব আছিলে তাতে মেডিচিনছ আছিলে গোটেই বস্তুবোৰ আমিও টেনশ্যন আহি গৈছে প্ৰথম দিনাখন পূজাৰ চিনটো আমি কি হ'ব এতিয়া মানে সাংঘাতিক কিবা এটা নেকি তাৰপিছত বেগটো আহি পোৱাৰ পিছত ফ্লাক্সটো আৰু এইকেইটা মেডিচিন মঙলদৈটো কিনিব পাৰি এনিৱেজ আমাৰ লগত আছে চমৰ এটা অপৰিহাৰ্য অংগ আমাৰ মৰমৰ দেউতা ছবিখনৰ চমৰে এতিয়া একদম গহীনকৈ বহি আছে এনেকৈ গহীনকৈ বহি থাকিলে নহ'ব চমৰৰ ইণ্ট্ৰডাকশ্যনটো আমাৰ ডিৰেক্টৰে দিব সমৰক ইণ্ট্ৰডিউচ কৰিবলৈকে বেলেগ নাই সমৰক চবেই চিনি পায় চিনেমা ইণ্ডাষ্ট্ৰী সি ভাল এগৰাকী মানে সহকাৰী পৰিচালক হিচাপে কৰে আৰু আমাৰ মৰমৰ দেউতাখন 14 দিনত আমাৰ শ্বুটিং কমপ্লিট হৈছে গোটেই চিনেমাখন এটা হিউজ
মানে কাষ্ট এণ্ড ক্ৰিউ লৈ পেলাই 2টা লোকেশ্যন অৰুণাচল আৰু মঙলদৈ এই যে 14 দিনত যে আমাৰ গোটেই চিনেমাখন সম্পূৰ্ণ হ'ল তাৰ আঁৰত মানে আমাৰ ডিৰেকশ্যন টীমটোক ক্ৰেডিট দিব লাগিব যি চমৰ আৰু ডলি আজি অহা নাই তাই কিবা এটা কামত ব্যস্ত হৈ আছে গতিকে ডলি আৰু চমৰে গোটেই শ্বেডিউলিঙৰ পৰা আৰম্ভ কৰি গোটেই মানে প্ৰপাৰ প্লেনিং এটা কৰাৰ কাৰণেহে 14 দিনত আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু 14 দিনত কৰাৰ কাৰণে আমাৰ বাজেটটো বহুত মানে মেনেজেবল হৈ গ'ল গতিকে এইটো ডিৰেক্টৰ মানে টিম হিচাপে মানে চমৰৰ বহুখিনি এটা কণ্ট্ৰিবিউশ্যন আছে আৰু বাকী চমৰে কথা কম কয় কাম বেছি কৰে সেইটো এটলিষ্ট ভাল একচুৱেলি তো আজি অলপ কথা ক'বলৈ ক'লোঁ কওঁ নাই মই প্ৰচেছটোৰ কথাই ক'ম বিশেষকৈ যে আমাৰ কি কয় চিনেমা কৰি থকা যায় যিহেতু এইটোৱে প্ৰফেশ্যন হয় তো কি হয় ভাল চিনেমা কৰিবলৈ পালে মানে চিলেক্টিভ ভাল ষ্টৰি কৰিবলৈ পালে আমাৰো মনটো ভাল লাগে যে ভাল এখন চিনেমাৰ লগত জড়িত হ'লোঁ তো এইখনটো ধুনীয়া এখন স্ক্ৰিপ্ট আছিলে আৰু ইয়াৰ মেইন প্লাছ পইণ্টটো আছিলে যে প্ৰচেছটো চ' আমাৰ এডি টিমটো ডলিয়ে হওক বা মই বা ৰনাল্ডা তেনেকৈ যিটো প্ৰচেছত কৰিছোঁ তাৰপিছত DOP আমাৰ চন্দ্ৰ মানে একদম কি হয় চিনেমাবোৰ কৰি থাকিলে কি হয় কিবা নহয় কিবা এটা খেলিমেলি হয় বা বহুত হাৰবাৰী হয় যে ক্লামজি চিটুৱেশ্যন এটা হেট্ৰিক চিডিউল এটা হয় তো মানে এইখন চিনেমা মোৰ লাইফৰ এনেকুৱা এখন চিনেমা একদম কুল মাইণ্ডেডলি একদম ৰিলেক্স হৈ কৰিব পৰা মানে প্ৰথম 3-4 দিনমান টেনশ্যন আছিলে যে নাই কমপ্লিট হ'বনে নাই টাৰ্গেটত ফিল আপ কৰিব পাৰিমনে নাই পিছত যেতিয়া মানে চিডিউলটো কমপ্লিট হৈ গ'ল তেতিয়া গম পালোঁ আৰু ইয়াত মানে চন্দ্ৰ আমি কি কৰিছিলোঁ যে চিনেমা এখন কৰিলে কি হয় স্কেচ বৰ্ড বা আমাৰ লোকেশ্যন ৰেকি আমি জানো মানে কোনটো লোকেশ্যনত কোনটো শ্বট ল'ম আমি আগতীয়াকৈ গৈ পিনে প্ৰি প্লেনটো বহুত ধুনীয়া আছিলে আৰু যিমান কি কয় প্ৰি প্ৰডাকশ্যনৰ কামটো ভাল হয় চিনেমা সিমানে বহুত ধুনীয়া হৈ উঠে তো আমাৰ লোকেশ্যন আমাৰ ফিক্স আছিলে আমি ক'ত শ্বুট কৰিম কোনটো এংগেলৰ পৰা শ্বুট কৰিম আমি ডাইৰেকশ্যন টীম আৰু DOP টীমে গৈ পিনে আগৰ পৰা ডিচাইডেড আছিলে আৰু যিটো আলোচনা হৈ আছে যে হেৰি ৱৰ্কশ্বপটো তো ৱৰ্কশ্বপ এক্টাৰ্ছখিনিৰ কাৰণে যিয়ে মই যদিও ডাইৰেকশ্যন টীমত থাকোঁ মোৰ বেকগ্ৰাউণ্ডটো এক্টিঙে হয় তো মই এক্টিঙৰ পাছ আউট হয় চ' মানে এক্টাৰ্ছখিনিৰ কাৰণে ৱৰ্কশ্বপ কৰাটো খুব ইম্পৰ্টেণ্ট তো ৱৰ্কশ্বপটোৱে বহুত মানে হেল্প কৰিছে আৰু গোটেইখিনি কাম মানে একদম সময়মতে হৈছে আৰু সেইটো আৰু এবাৰো অভাৰটাইম যোৱা নাই সোনকালে শেষ হয় আমি গৈ পিনে ৰিলেক্স কৰিব পাৰোঁ ৰুমত তেনেকুৱা ধৰণৰ সেই আৰু চিনেমাখন ভাল হওক চবকে বেষ্ট উইচেছ থাকিলে আৰু একজেক্টলি মই ৰনাল্ডাৰ কথা কৈছোঁ মোৰ ৰনাল্ডা বুলি ক'লে এটা কথা হাঁহি উঠে কি জানো হ'ল কিবা তলাটো বন্ধ হ'ল কিবা হাফ পেণ্ট পিন্ধি থাকিলে মৰ ঠাণ্ডাত কিবা ডিৰেক্টৰে পেণ্ট এটা দিলে কি আছিলে কথাটো আৰু পেণ্টটো ঘূৰাইও নাপালে ডিৰেক্টৰে শ্বেৰগাঁৱত আছিলে নেকি ছামথিং হেপেন মানে হয়তো ৰনাল্ডাই নিজে ক'লে কেতিয়াবা আমি ৰহন সানি দিম এই বস্তুটোত ৰনাল্ডাক যদি কেতিয়াবা পোৱা হয় আকৌ কোনোবা এখন মঞ্চত আমি সুধিম ৰনাল্ডাক সেই কথাটো গোটেই মৰমৰ দেউতাৰ আচলতে চিত্ৰগ্ৰহণ মঙলদৈত হৈছিলে আৰু মঙলদৈ কলেজত আচলতে হৈছিলে নেকি ন মঙলদৈ কলেজত চিন কেইটামান আছে আৰু গোটেই মঙলদৈ চিটিখনৰ টাউনখনৰ বিষয়ে যদি চবেই অকণমান নিজৰ অনুভৱ কৰে মই কেতিয়াও মঙলদৈত থকা নাছিলোঁ মঙলদৈত থাকিছোঁ বা মঙলদৈৰ এটা ইম'শ্যন হৈ যায় নহয় এই মঙলদৈ জেগাখনৰ কথা যদি চবেই অকণমান শ্বেয়াৰ কৰে মানে হিমদাই ক'লে ভাল লাগিব মঙলদৈখন কিয় চিলেক্ট কৰিছিলোঁ একচুৱেলি মঙলদৈখন কেনেকুৱা লাগে মোৰ বেচিকেলি যেতিয়া চিনেমাখন নিৰ্মাণ কৰোঁ তাৰ কাৰণে প্ৰতিটো বস্তু এটা এটা চৰিত্ৰ হৈ পৰে কাৰণ মৰমৰ দেউতা যোনটো কাহিনী সেইটো মই ভাবিছিলোঁ যে এখন সৰু টাউনৰ মানে যিটো মানে এটা পৰিয়ালৰ ঘটনা তেনেকুৱা ধৰণৰ এখন টাউন আমি অসমত বাছোঁ প্ৰথমতে আমি 2021 ডিগবৈ টাউনখন আমি বাছি লৈছিলোঁ আৰু 2021 আমি ডিগবৈ গৈছিলোঁ কিন্তু 2021 যিটো ক'ভিডৰ ঢৌ আহিলে সেইটো কাৰণে আমাৰ অসুবিধা হ'ল গতিকে সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হ'ল ডিগবৈ পৰিকল্পনাটো আৰু পিছত আমি মঙলদৈখন সেইমতে বাছি লওঁ আৰু মঙলদৈ যিটো আমাৰ মানে কাহিনীটো অনুযায়ী যিখন টাউন মই দেখাব বিচাৰিছিলোঁ আৰু সেই গোটেইখিনি মই মঙলদৈত পাইছিলোঁ মিলি যায় এখন সৰু টাউনৰ এটা পৰিয়ালৰ কাহিনী কাৰণ শইকীয়া ছাৰৰ যিখন কিতাপ মৰমৰ দেউতা তাত সাধাৰণতে মধ্যবিত্ত এটা পৰিয়ালৰে ঘটনাটো বৰ্ণনা কৰা হৈছে গতিকে আমি সেই হিচাপে মঙলদৈ টাউনখন বাছি লৈছিলোঁ আৰু মঙলদৈ টাউনৰ লগত আমি চেৰগাঁও অৰুণাচলৰ
সেইখন সৰু টাউন মৰম লগা সেইখনো আমি বাছি লৈছোঁ কাৰণ এই শইকীয়া ছাৰৰ যিটো মৰমৰ দেউতা কাহিনী তাত ল'ৰাজনৰ দেউতাকে মানে পাহাৰীয়া ঠাই এখনত চাকৰি কৰে আৰু সেই সূত্ৰে মঙলদৈৰ পৰা চেৰগাঁও ওচৰ হয় চেৰগাঁও এখন ধুনীয়া মৰম লগা পাহাৰীয়া ঠাই গতিকে চাৰিওফালৰ পৰা মিলি গৈছিলে আৰু সেইকাৰণে আমি দুইখন ঠায়ে মানে আমাৰ চিনেমাখনৰ এটা অপৰিহাৰ্য অংগ হৈ পৰিছিলে আৰু বোধহয় কিবা এই মঙলদৈ এজ এ কালচাৰেল প্লেচ খুব ভাল পাওঁ মই আগতে মঙলদৈত নাটকো কৰিছোঁ দুবাৰো কৰিছোঁ আৰু এবাৰ চিনেমাখন শ্বুটো কৰিলোঁ আই থিংক কিছুমান জেগা থাকে য'ৰ কালচাৰ আৰু আৰ্টটো এক্সিউট কৰে মানে এটা ছুপাৰ হাব অফ কালচাৰ বুলি যোনটো ক'ব পাৰি আমি সৰু সুৰা পোৱালি কেইটামান গৈছিলোঁ নাটক কৰিবলৈ মই তুনিয়ে টুনটুনালো বুলি নাটক এখন কৰিছিলোঁ তাতেও হাউচফুল মাল্টিপল ডেইজ হাউচফুল আমি মোক চাগে কোনো চিনি নাপায় আমাক কোনো চিনি নাপায় কিন্তু কাৰণ নাটক এখন লাগিছে মানুহে চাবলৈ আহিছে অঁ নাটকৰ হাব এটা হয় তে আই থিংক এনেকুৱা এখন জেগাত শ্বুট কৰিলে তাতো আমাৰ একো অসুবিধা হোৱা নাই আমাক কোনো মানুহে দিগদাৰ দিয়া নাই একো পাৰ্মিশ্যনৰ প্ৰব্লেম হোৱা নাই কোনো ছেটত আহি পেলাই কি কৰিছে কি খবৰ এইবোৰ একো সোধা নাই আই থিংক সেইটো তেতিয়াই হ'ব পাৰে যেতিয়া এটা কালচাৰ থাকে এণ্ড আই থিংক দেট ইজ ছামথিং যোনটো আৰু মই এনেই পাৰ্চনেলি মঙলদৈখন খুব ধুনীয়া পাওঁ মোৰ মাজতে দুদিন ছুটি আছিলে তে মই গৈ পেলাই চিনেমাও চাই আহিলোঁ মই এইবোৰ কৰি ভাল আৰু বহুত দিনৰ মূৰত মই মানে এখন মানে নন ছুপাৰ মাল্টিপ্লেক্স থিয়েটাৰ এখনলৈ গ'লোঁ কিন্তু চাফা পৰ্দা স্ক্ৰীণ ভাল স্ক্ৰীণৰ কোৱালিটি ভাল আই থিংক দেট ইজ ছামথিং যোনটো অঁ আমি মঙলদৈত ৰিলিজো দিম মঙলদৈ বুলি ক'লে সঁচাই বহুতে জানেও বা নাজানে এখন খুব অসমৰ এখন কালচাৰেল মানে খুব আগবঢ়া জেগা আৰু বিশেষকৈ তাত তেতিয়াই অৰণ্যখন কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱহঁতে তাত এটা ছ'চাইটি কৰি পেলাই অৰণ্যখন এখন অসমৰ এখন খুব এটা নাম থকা চিনেমা অৰণ্য কৰিছিল তাৰ পৰা এটা ক্লাব এটাৰ পৰা ইউনাইটেড ক্লাব নে ইউথ ক্লাব নে কিবা আছিলে এই ছ'চাইটি কৰি তেওঁলোকে চবেই কণ্ট্ৰিবিউট কৰি পইচা কৰি তুলি সমৰেন্দ্ৰ নাৰায়ণতে অৰণ্যখন কৰিছিল তাৰপিছতো পুতলা ঘৰ এনেকৈ বহুতকেইখন চিনেমা হৈছিল সেইটো এটা খুব মানে মঙলদৈৰ ইতিহাস এটা আছেই তাৰোপৰি নাটকৰো খুব ভাল ইতিহাস আছে তাত জিপচি গিল্ডকে ধৰি বহুতকেইটা সংগঠন আছে আমি কিজানি 87-88 মানতে হোলীখন কৰিব গৈছিলোঁ সূৰ্যৰ পৰা তেতিয়াও তাত সেই যথেষ্ট মানুহৰ সমাদৰ পাইছিল তেতিয়া তাৰ MLA আছিলে হীৰেণ দাস আমাৰ বন্ধু প্ৰণৱ চহৰীয়া এনেকৈ তেওঁলোক তেতিয়াই স্বপন ঘোষ বিপুল চলিয়া খুব ভাল এক্টৰ আছিল এই তেতিয়াৰ পৰা আছিল এতিয়াৰ প্ৰজন্মৰ যিখিনি কৰি আছে জেংৰাই বুলি তাৰ বিশ্বহঁতে কৰি আছে মৃগেনহঁতে দীপজ্যোতিহঁতে বা পাপু কবিৰ বুলি ল'ৰা এটা আছে সি চিনেমাত খুব লাগি থাকে এনেকৈ এতিয়াও তাত সেই কালচাৰেল সেইটো আছে এতিয়াও মানে আৰু আমি যিখিনি শ্বুটিঙতো গ'লোঁ ইমান ধুনীয়া পৰিৱেশ মানে কিবা এটা হেৰি এটা পায় আৰু ফিল এটা পায় যেনেকুৱা লোকেশ্যনবিলাকো আমি যিবিলাক ল'লোঁ বজাৰখন হওক আমাৰ ছবিখনৰ লগতে জড়িত ঋতু আৰ্টত ভাস্কৰ এইফালে কুল কুমাৰেশ এইবিলাক বহুত মানুহ মঙলদৈ মানুহ জড়িত হৈ আছে গতিকে মঙলদৈ মানুহে নিশ্চয় এই চিনেমাখন চাব কাৰণ চাই ভাল পাব আৰু মঙলদৈ যিটো চিনেমাৰ এটা পৰিৱেশ আছে গতিকে মঙলদৈ মানুহে নিশ্চয় ভাল পাব মঙলদৈত গৈ সঁচাকৈ থাকি শ্বুটিং কৰাৰ কাৰণে আমাৰো খুব ভাল লাগিলে শকত হৈ লৈছিলোঁ আকৌ উত্তৰটো আমাক লাগে শকত হৈ লৈছিলোঁ কাৰণ মানে চৰিত্ৰটো কি আৰু ইমান বেছি নিজৰ প্ৰতি মানে হেৰি কৰি থকা মনোযোগ দি থকা মানুহ নহয় এগৰাকী একদম নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ এগৰাকী এই যে এইমাত্ৰ মই এইবোৰ হেৰি কৰি দিলোঁ ন অনবৰতে কি নিজৰ ল'ৰা ছোৱালী বা নিজৰ সংসাৰ ঘৰ পৰিয়াল নিজৰ ঘৰৰ কাম কাজ এইবোৰ লৈ ব্যস্ত থকা তাতে আকৌ ল'ৰা পাৰ্থ অকণমান মানে খুব মানসিকভাৱে অশান্তি দি থকা ল'ৰা এজন তাক লৈও মাক দেউতাকৰ খুব অশান্তি মই খুব ষ্ট্ৰেছত থাকে হয় আৰু মানে যেতিয়া অলপ ডিপ্ৰেশ্যনত থাকে মানুহবোৰ শকত হয় কিন্তু খোৱা নোখোৱাটো লৈ কথা নহয় মই ভাবোঁ মোৰ ভাল হৈছে নেকি সেই বস্তুটোৰ কাৰণে নাজানো ৰাইজে কি ক'ব এতিয়া মোক চবেই কয় এই তুমিতো ইমান শকত নহয় ইমান হেৰি লাগিছে তোমাৰ ট্ৰেইলাৰটো যিয়ে চাইছে সিয়ে চবেই সুধিছে তাৰমানে শকত লাগিছে এনেকুৱা কৈছে মই শকত হৈ লৈছিলোঁ নাই কি কওঁ মৰম আছে আচলতে বহুত মৰম আছে এগালমান মৰম আছে তাৰমানে চিনেমাখনত কাহিনীটোতেই বহুত মৰম সোমাই আছে আৰু আমাৰ সকলোৰে ফালৰ পৰাতো মানে অসংখ্য মানে অজস্ৰ মৰম আছে ছবিখনত আৰু সঁচাকৈ চালে গম পাব
শেষত মানে মৰমেই সকলো আচলতে এই পৃথিৱীত মৰমৰ বাহিৰে আৰু একোৱেই নাই গতিকে মৰমৰ দেউতা যদিও মৰমৰ দেউতা ইয়াত সকলো মৰমৰ আমাৰ গোটেইখিনি মৰমেই দিছোঁ আমি সকলোৱে কাহিনীটোৰ জৰিয়তেও বা আমি সকলোৱেও চাবই লাগে আচলতে ল'ৰা ছোৱালীয়েও হয়তো বহু শিকিব আৰু মাক দেউতাকেও হয়তো বহুখিনি শিকিব মই ক্লোজিং ষ্টেটমেণ্ট বধিৰ পৰা ল'ম কিন্তু তাৰ আগতে এই বধি যে ধুপুচকৈ পৰিছিলে বাইকৰ পৰা সেই ইনচিডেণ্টটো একদম চমুকৈ ক'ব লাগে কথা এটা কোৱা যে চিনেমা বনালে ব্লাড ছুৱেট এণ্ড টিয়াৰ্ছ লাগে সেইটো হৈছিলে টিয়াৰ্ছ মই চবক চিনেমাখনত কন্দালোঁ ছুৱেট চবে কষ্টত কাম কৰিছে ব্লাড মনজিত বুলি আমাৰ এক্টাৰ এজন আছে তেওঁ মানে সৌন্দৰ্য মই আৰু মনজিত আমাৰ বন্ধুৰ কেৰেক্টাৰ তে মনজিতক মই স্কুটিত বহালোঁ মই মানে স্কুটি চলোৱা ল'ৰা নহয় মই গাড়ীও চলোৱা ল'ৰা নহয় মই উবাৰত বহা ল'ৰা হয় স্কুটিখনত বহিলে আৰু আমি মানে পটককৈ ওলাই যাব লাগে মই দিলোঁ স্পীডত তাৰ বেচাৰ হাতখনো ভঙা দিয়ে মই এইটো কথা মেনশ্যন কৰিব খুজিছোঁ আৰু মই দেখিছোঁ স্কুটিখন লাহে লাহে নলাৰ ফালে গৈ আছে মই চেষ্টা কৰিছোঁ যাতে নাযায় কিন্তু আই থিংক ৰাস্তাটো অকল এনেকুৱা আছিলে এইবোৰ বাহানা আৰু একদম গৈ আছে মই ভাবিছোঁ নলাত পৰি পেলাই এনেই সময় বৰবাদ হ'ব তাতকৈ ভাল ৰাস্তাতে পৰি দিওঁ মই দিছোঁ স্কুটিখন এনেকৈ আৰু আমি আৰু গৈ পৰিছোঁ আৰু বহুত বেয়া হ'লে হয় মই একচুৱেলি প্ৰডাকশ্যনৰ কথা ভাবি পেলাই কৰিলোঁ তাৰপিছত ডাইৰেক্টৰে চব ফুটেজ ডিলিট কৰোৱাইছে আছে আছে এইবোৰ আছে কাৰণ ফোনতো মানুহে লৈছে এইটো কাৰণ সেই কণ্টিনিউটিৰ কাৰণে দলিয়ে লৈ আছিলে তেতিয়া সেইটো আছে একচুৱেলি আই ডিড ইট আউট অফ কেয়াৰ ফৰ মনজিত ফৰ প্ৰডাকশ্যন স্কিল ইছ্যু নাছিলে বাৰু হেৰি শেষত আমি এইটোৱে ক'ম যে আমি চাব লাগে মৰমৰ দেউতা এখন খুব ভাল ছবি মই এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে ছবিখনত জড়িত হৈ আছোঁ মই আমাৰ প্ৰডাকশ্যন হাউচ ট্ৰেণ্ডিং নাও মিডিয়া আৰু মমতা মহিলাৰী প্ৰযোজিত চাৰণঠাই প্ৰডাকশ্যনৰ এই মৰমৰ দেউতা ছবিখন নিবেদন হৈছে আৰু মই হিমজ্যোতি তালুকদাৰক এটা কথা খালি সুধিব বিচাৰিছোঁ কাৰণ বহুতৰে এই কথাটো মোক সুধিছেও এইখন কি একজেক্ট এডাপ্টেশ্যন নেকি মৰমৰ দেউতা এই যিখন উপন্যাস আমাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এইখন কি একজেক্ট আমি বিপুলৰ কেৰেক্টাৰটো বা মাকৰ চৰিত্ৰটো বা যিটো ঘটনাৱলী সেই গোটেইটো একদম হুবহু একেই নেকি তাৰ বিষয়ে মানে সকলোৰে এটা আছে প্ৰশ্ন এটা এইটো একচুৱেলি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আমি যেতিয়া ট্ৰেইলাৰটো লঞ্চ কৰিছিলোঁ তেতিয়া বহু মানে পজিটিভ কমেণ্টে আহিছে বহু ক্ষেত্ৰত মানে বহুতে জানিব বিচাৰিছে বা মন্তব্যও দিছে যে মৰমৰ দেউতা কিতাপখনৰ আধাৰত নিৰ্মাণ কৰাৰ কাৰণে খুব ভাল লাগিছে এনেকুৱা ধৰণৰ আমাক খুব উৎসাহিত কৰিছে একচুৱেলি খুবেই ভাল পাইছে ট্ৰেইলাৰটো কিন্তু মই এইখিনিতে এটা কথা কৈ থ'ব বিচাৰোঁ যে আমাৰ সাধাৰণতে যেতিয়া এখন উপন্যাসৰ পৰা আমি চিনেমাৰ ৰূপত আমি প্ৰস্তুত কৰোঁ চিনেমা এখন সেইখিনি ক্ষেত্ৰত আমি কিছুমান চিনেমেটিক লিবাৰ্টি বা ডাইৰেক্টৰিয়েল লিবাৰ্টি এটা দিশতো আমি কাম কৰিবলগীয়া হয় বহু ক্ষেত্ৰত ইয়াত মানে বিভিন্ন ধৰণৰ কাৰণ জড়িত হৈ থাকে গতিকে আমি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৰমৰ দেউতাক আধাৰ হিচাপে লৈ আমি আমাৰ মৰমৰ দেউতাখন প্ৰস্তুত কৰি উলিয়াইছোঁ তাত বৰ্তমান সময়টো দেখুওৱা হৈছে কাৰণ মৰমৰ দেউতা শইকীয়া ছাৰে 1989-90 বৰ্ষতে লিখিছিল গতিকে এটা পুৰণি ষ্টৰী বহু বছৰ বহুকেইটা দশক আগতে লিখা কাহিনী এটা বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিবলৈ হ'লে ভালেখিনি সাল সলনি কৰিবলগীয়া হয় আৰু আমি ইয়াতো কিছু বহুখিনি কম বেছি পৰিমাণে আমি সাল সলনি কৰিছোঁ আৰু এক প্ৰকাৰ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আমি যেতিয়া 1990 চনত লিখা এটা কাহিনী 2023-24-25 বৰ্ষৰ কাহিনী হিচাপে দেখুৱাবলৈ যাম তত আধুনিকতাৰ পৰশ পৰিবই যোনটো বিপুলৰ চৰিত্ৰটো আমি 1990ত দেখিছিলোঁ এজন উদণ্ড ল'ৰা হিচাপে সেই উদণ্ড ল'ৰাৰ সংজ্ঞাটো 2023-24 বৰ্ষত সলনি হৈ পৰিছে আৰু সেইটো আমি পাৰ্থ হিচাপে মানে কেৰেক্টাৰটো বা চৰিত্ৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ ঠিক তেনেকৈ মাকৰ হওক বা দেউতাকৰ হওক বায়েকৰ হওক মূল কাহিনীটো ভনীয়েক আছিলে কিন্তু আমি বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ বায়েক হিচাপে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ চৰিত্ৰটো গতিকে এই বায়েক হওক মাক দেউতাক সকলোৰে বডি লেংগুৱেজ হওক কথা কোৱাৰ ধৰণ হওক সলনি সময়ৰ লগে লগে সকলোৰে হয় গতিকে আধুনিক সময়ৰ ভেটিত আমি মৰমৰ দেউতাখন প্ৰস্তুত কৰি উলিয়াইছোঁ আমাৰ মূল লক্ষ্য এটাই যে নতুন প্ৰজন্মৰ দৰ্শকে যাতে মৰমৰ দেউতাখন চাওক
হওক আৰু শইকীয়া ছাৰৰ যিটো মানে কাহিনী কোৱাৰ ধৰণ সেই বস্তুটো আমাৰ বৰ্তমান সময়ৰ মৰমৰ দেউতাখনৰ লগত সংলগ্ন কৰি তেখেতসকলে উপভোগ কৰক কাৰণ আমাৰ এটা মূল লক্ষ্য হৈছে নতুন চামৰ লগত শইকীয়া ছাৰৰ যিখিনি কৰ্মৰাজি সেইখিনি চিনাকি কৰাই দিয়াটো আৰু সেই উদ্দেশ্য আগত লৈ আমি বৰ্তমান সময়ত মৰমৰ দেউতাখন প্ৰস্তুত কৰি উলিয়াইছোঁ কিছু সাল সলনিৰ মাধ্যমেৰে গতিকে আমি গোটেই টিমটোৱে ভাবোঁ যে গোটেই নতুন ধৰণৰ যিটো উপস্থাপন মৰমৰ দেউতাৰ সেইটো সকলোৱে আদৰি ল'ব আৰু 15 তাৰিখে অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিব গৈ আছে গতিকে আমি আশা কৰিম আমাৰ টিমটোক উৎসাহিত কৰিব সকলোৰে কষ্ট জড়িত হৈ আছে যদিও এখন চিনেমা ওলোৱাৰ পাছত এইবিলাক এক্সকিউজ হয় যে মানে বহুত কষ্ট কৰি বনাইছোঁ এখন অসমীয়া চিনেমা বনাইছোঁ বহুত বাজেট খৰচা কৰিছোঁ কম বাজেট খৰচা কৰিছোঁ যেতিয়া চিনেমাখন ৰিলিজ হৈ যায় তেতিয়া এইবিলাক কথা কোনো কাৰণত প্ৰাসংগিক হৈ নাথাকে চিনেমাখন চাবলৈ গৈ ভাল বেয়া দুটা দিশ থাকে সেই দিশটোত আপোনালোকে মন্তব্য প্ৰদান কৰিব গতিকে বাকী মানে মোৰ কথা হ'ল কি পেইন ইজ টেম্পৰেৰী ফিল্ম ইজ পাৰ্মানেণ্ট গতিকে চিনেমাখন কিমান কষ্টৰে নিৰ্মাণ কৰিছোঁ সেইটো অপ্ৰাসংগিক হৈ পৰে যেতিয়া চিনেমাখন মুক্তি পায় শেষত ভাল চিনেমা বেয়া চিনেমা দুটা ডেফিনেশ্যন থাকি যায় গতিকে মই আশা কৰিম সকলো দৰ্শকে অহা 15 তাৰিখৰ পৰা যি মুক্তি হ'বলগীয়া মৰমৰ দেউতাখন আপোনালোকে উপভোগ কৰিব অভাৰ টু ইউ ধন্যবাদ ভাল লাগিল এনেকৈ ফ্ৰেঞ্চ ফ্ৰাইজ খাই পৰৱৰ্তী চিনেমাখনত আকৌ লগ পাম